আজি আমাৰ এপাৰ্টৰ জৰিয়তে আমাৰ জাকৰি এপিচি নামত এই কিবা এই আলুখিনি মানে আহিছে আৰু এইটো আগতীয়াকৈ মানে আমাক বেনিফিচিয়াৰী সিলেক্ট কৰিব দিছে তো 30 গৰাকী এইটো খেতিয়কসকলে সেইটো পাব আৰু আজি মানে 137টা বেগ আহিছে আৰু আহিব এটো মুঠ আমাৰ বকলিয়া এডিও সাৰ্কুলৰ কাৰণে মানে 65 হেক্টৰছ তেনেকৈ মানে এলট কৰা আছিলে তাৰে মানে ধৰক 191 বেগ আহিব আৰু বহুত সুখী হৈছোঁ যে আমি মানে কৃষক ৰাইজক মানে এইটো বিতৰণ কৰিবলৈ পাইছোঁ আজি দিনটোত আমি মানে যেটো জাকৰি এপিচিত যেটো 30 গৰাকী খেতিয়ক আছে সিহঁতে খেতি আলু খেতি কৰিব বুলি আগতীয়াকৈ আমাক মানে এটা নামবিলাক দিছিলে সেইমতে আমি সিহঁতৰ নামটো আমি আগতীয়াকৈ আমি বাছনি কৰিলোঁ তাৰপিছত সেইমতে আজি সিহঁতক মানে আমি এই আলুখিনি আমি দিম বহুত ভাল লাগিছে আজি আমি খেতিসকলক সবে জমা হৈছে ইয়াত আলু পাব লগাব পাব যদি ভাল হ'লে বেচিব পাব ভাল লাগিছে আৰু এইবাৰ আলু ৰুম আমি সবেও এই আলুখিনি মানে এপিচিৰ নামত দিয়া হৈছে জাকৰি এপিচি আমি যেটো কেইমাহমানৰ আগত আমি কিবা কৰিছিলোঁ খুলিছিলোঁ এইটো এপাৰ্টে এই জাকৰিৰ নামত এই আলুখিনি ৰুবলৈ দিয়া হৈছে খেতিয়কসকলক এপাৰ্টৰ যিকেইটা মানুহ আছে মেম্বাৰকেইটা আছে সিহঁতক আৰু কিছুমান বেলেগ কৃষকসকলেও কৰিব পাৰে এইটো